প্ৰিয় বন্ধুসকল আপোনালোকৰ বাবে এটা অতিকৈ সুখৰ খবৰ এতিয়াৰ পৰা আপুনি পোষ্ট অফিচৰ পৰা প্ৰতি মাহে অতি কমেও 20000 টকালৈ ইনকাম কৰিব পাৰিব হয় প্ৰিয় বন্ধুসকল ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি যাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে প্ৰতি মাহে 20000 টকালৈ কি আঁচনিৰ জৰিয়তে আপুনি প্ৰতি মাহে 20000 টকালৈ লাভ কৰিব কেনেকৈ এপ্লাই কৰিব এই আঁচনি কোনসকল ব্যক্তি এই আঁচনিৰ বাবে যোগ্য সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু আপোনাৰ বন্ধু বা বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগতে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি লওক প্ৰিয় বন্ধুসকল আপুনি নিশ্চয় জানে এতিয়া পোষ্ট অফিচ কেৱল পোষ্ট অফিচেই হৈ থকা নাই এয়া পোষ্ট অফিচ বেংকলৈ ৰূপান্তৰিত হৈ পৰিছে যাৰ জৰিয়তে চৰকাৰে বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি আপোনাৰ আৰু মোৰ বাবে মুকলি কৰি আহিছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কম পোষ্ট অফিচৰ বৰ্তমান সময়ত ট্ৰেন্ডিং হৈ থকা SCSS আঁচনিৰ বিষয়ে যাৰ জৰিয়তে আপুনি প্ৰতি মাহে মিনিমাম 20000 টকালৈ ইনকাম কৰিব পাৰিব আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো কি জানে এই আঁচনিত আপুনি মাত্ৰ 1000 টকাৰ পৰা ইনভেষ্ট কৰিব পাৰিব যাৰ পৰা আপুনি 8.2% লৈ ইন্টাৰেষ্ট লাভ কৰিব বন্ধুসকল SCSS অৰ্থাৎ সিনিয়ৰ সিটিজেন সেভিং স্কিম এই স্কিমৰ জৰিয়তে যদি আপুনি পোষ্ট অফিচত মাত্ৰ 1000 টকাৰ পৰা 30 লাখ টকালৈ যিকোনো এটা এমাউন্ট 5 বছৰৰ বাবে ইনভেষ্ট কৰে তেনেহলে আপুনি 8.2% পৰ্যন্ত ইন্টাৰেষ্ট লাভ কৰিব বন্ধুসকল মনত ৰাখিব যে এই 1000 টকা এটা যে আপুনি ইনভেষ্ট কৰিব হেয়া মাত্ৰ এবাৰহে দিব লাগে যাৰ আপুনি প্ৰতি মাহে ইয়াৰ ডাবল হৈ 8.2% কৈ প্ৰতি মাহে ইন্টাৰেষ্ট লাভ কৰিব অৰ্থাৎ কথাটো হল আপোনাৰ যদি বেংকত বা হাতত কিছু টকা আছে আৰু তাৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই তেন্তে পোষ্ট অফিচৰ সিনিয়ৰ সিটিজেন স্কিমত মাত্ৰ 5 বছৰৰ বাবে থৈ দিলে এটা ভাল এমাউন্ট ইনকাম কৰিব পাৰিব প্ৰিয় বন্ধুসকল এতিয়া জানো হক এই আঁচনি কোনসকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব এই আঁচনি এপ্লাই কৰিবলৈ এজন ব্যক্তিৰ মিনিমাম 60 বছৰ হ'ব লাগিব অৰ্থাৎ যাৰ 60 বছৰ হৈছে তেখেতেহে এই আঁচনি এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ ঘৰত যদি কোনো ব্যক্তিৰ 60 বছৰ হৈছে তেখেতৰ নামত এই আঁচনি আপুনি এপ্লাই কৰক তাৰ উপৰিও আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিৰ যদি চাকৰিৰ পৰা ৰিটায়াৰমেন্ট লাভ কৰিছে ৰিটায়াৰমেন্ট হোৱাৰ 3 মাহৰ ভিতৰত এই আঁচনি এপ্লাই কৰিব পাৰিব তেনেহলে প্ৰিয় বন্ধুসকল এতিয়া জানো আহক এই সিনিয়ৰ সিটিজেন সেভিং স্কিম আঁচনিৰ জৰিয়তে আপুনি কিমান টকা ইনভেষ্ট কৰিলে কিমান টকা ইনকাম কৰিব পাৰিব বন্ধুসকল এই ইনভেষ্টমেন্টৰ বিষয়ে জানিবৰ বাবে আপুনি সিনিয়ৰ সিটিজেন সেভিং স্কিমৰ ক্যালকুলেটৰ অন কৰি ল'ব লাগিব এয়া চাওক মই সিনিয়ৰ সিটিজেন সেভিং স্কিমৰ ক্যালকুলেটৰ অন কৰি লৈছো ইয়াতে চাওক মই যদি 1 লাখ টকা ইয়াতে ইনভেষ্ট কৰো তেনেহলে কোৱাৰ্টাৰলি ইন্টাৰেষ্ট লাভ কৰিম 2050 টকা আৰু টোটেল ইন্টাৰেষ্ট লাভ কৰিম 5 বছৰত 41000 টকা অৰ্থাৎ মই 1 লাখ টকা ইনভেষ্ট কৰিছিলো তাৰ লগত 41000 টকা মই সুদ লাভ কৰিম অৰ্থাৎ ইন্টাৰেষ্ট লাভ কৰিম তাৰ উপৰিও কোৱাৰ্টাৰলি 2050 টকা লাভ কৰিম মোৰ বেংক একাউণ্টত আৰু যদি 5 লাখ টকা মই ইনভেষ্ট কৰো তেনেহলে কোৱাৰ্টাৰলি মোৰ বেংক একাউণ্টত হ'ব 10250 টকা আৰু টোটেল ইন্টাৰেষ্ট লাভ কৰিম 5 বছৰত 2,05,000 টকা আৰু গ্ৰেন্ড টোটেল মোৰ হ'ব 7,05,000 টকা অৰ্থাৎ মই 5 লাখ টকা ইনভেষ্ট কৰিছিলো তাৰ লগত মই 2,05,000 টকা এক্সট্ৰা কৰি লাভ কৰিম আৰু যদি আপুনি 10 লাখ টকা ইনভেষ্ট কৰে তেনেহলে কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত হ'ব 20,500 টকা আৰু ইন্টাৰেষ্ট লাভ কৰিব 4,10,000 টকা আৰু টোটেল হ'ব আপোনাৰ 14,10,000 টকা অৰ্থাৎ আপুনি 5 বছৰত 14,10,000 টকা ইনকাম কৰিব পাৰিব 10 লাখ টকা ইনভেষ্ট কৰি 15 লাখ টকা যদি আপুনি ইনভেষ্ট কৰে এতিয়া চাওক আপুনি কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত হ'ব 30,750 টকা আৰু 5 বছৰত ইন্টাৰেষ্ট লাভ কৰিব 6,15,000 টকা আৰু টোটেল হ'ব আপোনাৰ 21,15,000 টকা অৰ্থাৎ আপুনি 15 লাখ টকা ইনভেষ্ট কৰি 21,15,000 টকা আপুনি লাভ কৰিব 5 বছৰত আৰু আপুনি যদি 20 লাখ টকা ইনভেষ্ট কৰে তেনেহলে কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত সোমাব 41,500 টকা আৰু 5 বছৰত আপুনি ইন্টাৰেষ্ট লাভ কৰিব 8,20,000 টকা অৰ্থাৎ আপুনি 20 লাখ টকা যদি ইনভেষ্ট কৰে তেনেহলে আপোনাৰ ম্যাচুৰিটিৰ সময়ত 28,20,000 টকা আপুনি লাভ কৰিব আৰু এতিয়া যদি চাই 30 লাখ টকা যদি আপুনি ইনভেষ্ট কৰিব বিচাৰে তেনেহলে আপোনাৰ কোৱাৰ্টাৰলি আপোনাৰ বেংক একাউণ্টত সোমাব 61,500 টকা তাৰ উপৰিও আপুনি 5 বছৰত ইন্টাৰেষ্ট লাভ কৰিব 12,30,000 টকা
অৰ্থাৎ আপোনাৰ মেচুৰিটিৰ সময়ত মাত্ৰ 30 লাখ টকা ইনভেষ্ট কৰিয়ে 42,30,000 টকা আপুনি ইনকাম কৰিব পাৰিব 5 বছৰৰ পিছত প্ৰিয় বন্ধুসকল আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকে যদি এই আঁচনিত 5 বছৰৰ বাবে ইনভেষ্ট কৰাৰ পিছত আপোনালোকে যদি মাজতে আপুনি টকাখিনি উইথড্ৰ কৰিব বিচাৰে তেনেহলেও আপোনালোকে উইথড্ৰ কৰিব পাৰিব কিন্তু ইয়াতে এটা চৰ্ত আছে যদিহে আপুনি 1 বছৰৰ ভিতৰত এই আঁচনিৰ পৰা টকাখিনি আপুনি উইথড্ৰ কৰি লয় তেনেহলে আপোনাক 8.2% যেটো ইন্টাৰেষ্ট দিব তাৰ পৰা আপোনাক 1.5% আপোনাক কৰ্তন কৰিব আৰু যদি আপুনি 2 বছৰৰ পিছত আপুনি উইথড্ৰ কৰিব বিচাৰে তেনেহলে মাত্ৰ 1% আপোনাৰ কৰ্তন কৰিব এটা আপোনালোকে কোনো টেনচন কৰিব নালাগে আপোনালোকে টকাখিনি ইনভেষ্টমেন্ট কৰাৰ পিছতো আপোনালোকে 5 বছৰ নোহোৱাৰ আগতেও আপুনি টকাখিনি উইথড্ৰ কৰি ল'ব পাৰিব কোনো টেনচন নাই প্ৰিয় বন্ধুসকল এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক পোষ্ট অফিচৰ সিনিয়ৰ সিটিজেন সেভিংস স্কিমৰ বিষয়ে আলোচনা কৰিলো আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি অল কৰি ল'ব